নমস্কাৰ। অসমৰ চলচ্চিত্ৰ উদ্যোগৰ লগতে সমগ্ৰ ৰাজ্যৰ চিনেমা প্ৰেমীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে এখন অসমীয়া ছবিয়ে। ৮৩ বছৰীয়া অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দীৰ্ঘ ইতিহাসত এক বিৰল কৃতিত্বৰ অধিকাৰী হৈ ৰীমা দাস পৰিচালিত ভিলেজ ৰক ষ্টাৰ্ছে প্ৰথম অসমীয়া ছবি হিচাপে এইবাৰ অস্কাৰৰ বাবে মনোনীত লাভ কৰিছে। ইতিমধ্যে দেশ বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ লগতে সমাদৃত হোৱা ভিলেজ ৰক ষ্টাৰ্ছৰ নাম অস্কাৰৰ বিদেশী ছবিৰ শিতানত অফিচিয়েল এণ্ট্ৰি লাভ কৰাৰ কথা মুম্বাইত আনুষ্ঠানিকভাৱে ঘোষণা কৰে ফিল্ম ফেডাৰেশ্যন অফ ইণ্ডিয়াই। কানাড়া চলচ্চিত্ৰ নিৰ্মাতা কে ৰাজেন্দ্ৰ বাবুৰ নেতৃত্বত গঠিত জুৰি মণ্ডলীয়ে ভাৰতৰ পৰা অস্কাৰৰ অফিচিয়েল এণ্ট্ৰি পাবৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা মুঠ ২৮খন ছবিৰ মাজৰ পৰা অসমীয়া ছবি ভিলেজ ৰক ষ্টাৰ্ছক নিৰ্বাচিত কৰে। জুৰি বৰ্ডৰ সদস্যই আনকি ৰীমা দাসৰ লগতে ছবিখনৰ ভূয়সী প্ৰশংসা কৰিবলৈও বাধ্য হয়। এনে এখন ছবি অস্কাৰৰ বাবে নিৰ্বাচিত কৰিবলৈ পাই নিজকে ধন্য মনা বুলি প্ৰকাশ কৰে জুৰি সদস্যই। প্ৰণিধানযোগ্য যে অস্কাৰৰ বিদেশী ছবিৰ শিতানলৈ ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি লাভ কৰিলেও এতিয়াও ভিলেজ ৰক ষ্টাৰ্ছ অস্কাৰৰ প্ৰতিদ্বন্দ্বিতা কৰা চূড়ান্ত হোৱা নাই। কাৰণ বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই এই শিতানলৈ নিজ দেশৰ পৰা প্ৰতিনিধিত্ব কৰিবলগীয়া ছবিৰ নাম প্ৰেৰণ কৰিছে। সকলো ছবিৰ মাজৰ পৰা শ্ৰেষ্ঠ সীমিত সংখ্যক ছবিহে অস্কাৰৰ চূড়ান্ত প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অনুমতি প্ৰদান কৰিব অস্কাৰৰ আয়োজক সমিতি অৰ্থাৎ একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সে চমুকৈ এমপাছে। এই চূড়ান্ত তালিকা এমপাছে অহা বছৰৰ জানুৱাৰী মাহত প্ৰকাশ কৰিব। কিন্তু তাৰ পূৰ্বে অসমীয়া ছবিখনৰ বাবে লাগিব অতি উচ্চমানৰ প্ৰমোচন। প্ৰণিধানযোগ্য যে ভিলেজ ৰক ষ্টাৰ্ছে এতিয়াও আনুষ্ঠানিকভাৱে ছবিগৃহত মুক্তি লাভ কৰা নাই। অহা ২৮ ছেপ্টেম্বৰত অসমৰ লগতে দেশৰ ৫খন ৰাজ্যত ছবিখন একেলগে মুক্তি দিয়া হ'ব। মুক্তিৰ পূৰ্বেই ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰীমা দাসৰ ভিলেজ ৰক ষ্টাৰ্ছ ছবিখনৰ উপৰিও অসমৰ বাবে এইবাৰ আন এক সুখবৰ যে বলিউড হলিউডত দপদপাই থকা অসমীয়া অভিনেতা আদিল হুছেইনে নৰৱেৰ ছবি হোৱাট উইল পিপল চে নামৰ ছবিখনৰ বাবে সেই দেশৰ পৰা অফিচিয়েল এণ্ট্ৰি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। লক্ষণীয় যে ভাৰতৰ যি ২৮খন ছবিৰ মাজত অস্কাৰৰ অফিচিয়েল এণ্ট্ৰিৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল সেই ছবিবোৰৰ মাজত ভিলেজ ৰক ষ্টাৰ্ছেই আছিল একমাত্ৰ অসমীয়া ছবি। বাজেটো আছিল লাখৰ ঘৰত। ইয়াৰ বাহিৰে বিগ বাজেটৰ ১৬খন হিন্দী ছবিৰ পৰা ৩খন মাৰাঠী, 2খন তেলেগু, 2খন তামিল, 1খন কানাড়া, 2খন গুজৰাটী আৰু 1খন মালায়ালাম ছবি আছে। নিজৰ ছবিখনে অস্কাৰৰ বাবে অফিচিয়েল এণ্ট্ৰি লাভ কৰাৰ পাছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিচালক ৰীমা দাসে কয় যে এইটো দিনৰ বাবেই অপেক্ষা কৰি আছিলোঁ। আজি মোৰ সপোন পূৰ হ'ল। ইয়াতকৈ ডাঙৰ স্বীকৃতি আৰু একো হ'ব নোৱাৰে। প্ৰণিধানযোগ্য যে এই পৰ্যন্ত ভাৰতৰ কেৱল 3খন ছবিহে অস্কাৰৰ বিদেশী ছবিৰ শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। সেইকেইখন হ'ল মাদাৰ ইণ্ডিয়া, ছালাম বম্বে আৰু লাগান। আমাৰ ইউটিউবৰ এই চেনেলৰ পৰিয়ালবৰ্গই আশা কৰিছোঁ যাতে ছবিখনে অস্কাৰত মনোনীত হয় আৰু লগতে অস্কাৰ বুটলিবলৈ সক্ষম হয় আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনে। এই কথাখিনি বহুত কিছুমান উৎসৰ পৰা তুলি অনা হৈছে। যদি সদাশয় ব্যক্তিয়ে তাত ভুল বিচাৰি পায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ।